ৰেডি হৈ গ'লো। আজি মই আপোনালোকক দেখাম যে আমাৰ গাঁৱত ম'ম' কেনেকৈ বনায়। মানে চবৰে ষ্টাইলবিলাক বেলেগ বেলেগ হয়। মানে সা সঁজুলিবিলাকো দৰকাৰ হয় ম'ম' বনাবলৈ। এনেতো ম'ম' বনাব নোৱাৰি, চব বস্তুবিলাক দৰকাৰ হ'লেহে চব বস্তুবিলাক মানে যোগাৰ হ'লেহে ম'ম' বনাব পাৰি। সেইকাৰণে মানে আমাৰ গাঁৱৰ মানুহৰ ওচৰত মানে সেইবিলাক ইমান সা সঁজুলিবিলাক নাই। যেনেকৈ পাৰে মানে তেনেকৈ বনায় ম'ম'টো। আজি মই দেখাম যে কেনেকৈনো কি কৰি পেলাই ম'ম'খিনি বনায়। ইফালে মাহঁতে চাউল জাৰি আছে, এইটো ঘৰত চাউল জাৰি আছে। ব'লকচোন চাওঁ আমি চাউল কিমান জাৰিছে, কি কৰি আছে। তাৰপাছত ম'ম'টো ঘৰত কি কৰি আছে চাওঁ এতিয়া। চাউল জাৰি আছে, কি ৰাজ খেলি আছে। চাউল জাৰি আছে পুৰা। কেইমোন বোলে? 4 মোন চাউল। দুজনী মানুহ জাৰি আছে, কষ্ট হৈছে অলপ। মানুহ বিচাৰি গৈছিলে, মানুহ নাপালে। চাউল জাৰি আছে পুৰা। এইটো মাংসটো আৰু এয়া গাঁৱত কেনেকৈ ম'ম' বনায় আজি মই দেখাই আছোঁ বাৰু। এইটো এতিয়া বেলি ল'ব, এখন বেলনাডাল। গাঁৱত ম'ম' এই চৌকাটোতে বনাব লাগিব দেই, তেতিয়া মই আপোনালোকক দেখাম আৰু গাঁৱৰ মানুহে কেনেকৈ ম'ম' বনায়। প্ৰথমতে এই চৌটো পাতি দিছে, দেই। যেতিয়া পানীখিনি উতলিব তেতিয়া ভাপটো আহিব। তেতিয়া ভাপটো আহিলে মানে ম'মত লাগি যাব আৰু। তাৰপাছতে এইটো পাতি দিছে। যিহেতু এইটো ফুটা ফুটা আছে, ম'ম' বনাবলৈ মানে সুবিধা হয় আৰু গাঁৱৰ মানুহৰ কাৰণে। এইটো তাৰপাছত পানীখিনি উতলিব, ভাপটো ইয়াত যাব, ম'ম' হৈ যাব। তাৰপাছতে এয়া ম'ম' এনেকৈ দি দিব, ইয়াত এনেকৈ দি দিব আৰু। এটাটো দিয়া হ'ল, তাৰপাছতে বাকীখিনিও এনেকৈ দি দিব আৰু। এই গাত ফুটাকেইটাৰ পৰা ভাপটো যাব, তাৰপাছতে ম'ম' হৈ থাকিব। তাৰপাছতে ঢাকনাখন ঢাকি দিব। গাঁৱত এনেকৈ ম'ম' বনোৱা হয় আৰু। এবাৰ চাব হ'ল। বাহ, ধুনীয়া হৈছে দেই ম'ম'কেইটা। মানুহে যে কয় ষ্টাইলত খাব নোৱাৰিলেও বুদ্ধি হতুৱাই খাব পাৰিম। ধুনীয়া হৈছে দেই। দেখিছে গাঁৱত কেনেকৈ ম'ম' বনায়? এনেকৈ বনাই পেলাই খায় আৰু যাৰ যাৰ খাবলৈ মন যায়। আচলতে চবৰে গাঁৱত একেই নহ'ব পাৰে দেই। আমাৰ গাঁৱত এনেকৈ বনাই পেলাই খায়। পুৰা ধোঁৱা ওলাই গৈছে। ৱাহ, ম'ম' হৈ আছে আৰু। ধোঁৱা পুৰা ওলাই গৈছে, ম'ম' হৈ আছে। অলপ সময় আৰু ঢাকি দিওঁ, হয়তো চাগে অলপ সিজিবলৈ বাকী আছে। ধোঁৱা এইটো দেখিছে কেনেকৈ ধুনীয়া হৈছে দেই। এইটো ম'ম' ভাল হৈছে, কিন্তু ধুনীয়া হৈছে, বঢ়িয়া হৈছে দেই ম'ম'টো। এইটো বা আমি এইটো বনায়ো এইটো ইমান ধুনীয়া ম'ম' খাব পাৰিছোঁ। বা ভাল লাগিছে কিন্তু দেখি। ম'ম'কেইটা উলিয়াই দিলোঁ এতিয়া। আৰু কেইটামান আছে বাৰু। ভাল হৈছে ন? দেখিবলৈ ভাল হৈছে বাৰু, ধুনীয়া হৈছে। ম'ম' খাই মেলি চব ৰেডি হৈ গ'লোঁ। এতিয়া কিনো কৰি আছে আমাৰ ঘৰৰ বাৰীখনত। মানে আমাৰ জালুক আছে, বহুত জালুক আছে। জালুক খোপা পাৰি আছে নেকি? হয়, জালুক পাৰি আছে। দেখাম বাৰু আপোনালোকক। জালুক খোপা পাৰি আছে দেই। এইয়া জালুকৰ গছ,
এইয়া জালুকৰ গছ, জালুক পাৰি আছে ন। এই লেচুজোপা অলপ অলপ ফুলিছে আৰু জালুকৰ গছে ভৰ্তি হৈ আছে আমাৰ ঘৰত। ঘৰত জালুক পাৰি আছে। বাহ, জালুক কি খাইছা? মোক দিবা, মোক দিবানে? মোক দিবা, দিয়া মোক দিবা। কি দিছা ইয়া? ইমান চালাক। কি দিছা ইয়া? ইমান চালাক। সেয়া মোক কি দিছানো? আপোনালোকক মই দেখালোঁ জালুক পাৰা ম'ম' বনোৱা। এতিয়া ঐ কিয় আহিছিলি? কিয় আহিছিলি? অঁ, চাইকেল থ'বলৈ আহিছিলে, মনে মনে লৈ গৈছিলে চাগে চোৰে। চোৰ বুলি কৈছোঁ মানে। এতিয়া হৈ গ'ল, আপোনালোকক জালুক পাৰা দেখুৱালোঁ, ম'ম' কেনেকৈ বনাই সেইটো দেখালোঁ। আচলতে ম'ম' খাবলৈ মন গ'লে তেনেকৈ বনাই খালেই হ'ল। মানে বনাবলৈ সা সঁজুলি নাই বুলি একো ৰৈ নাথাকিব। খাবলৈ মন গ'লে হয়, দিমাগটো অকণমান ইউজ কৰিলে হয়। কেনেকৈ বনালে কৰিলে চব একেই হয়, বস্তুৰ লগত কথা নাই, খালেই হ'ল আৰু ধুনীয়াকৈ বনাই কৰি।